Hello friends, Rani Sisters Delicious Recipe লৈ আপোনালোকক স্বাগতম জনালো। আজিৰ এই ভিডিঅ'টোত মই জলফাইৰে বনোৱা জ্বলা আচাৰৰ ৰেচিপি এটা বনাবলৈ লৈছো। এনেকৈ বনোৱা জলফাইৰ আচাৰ প্ৰায় এবছৰলৈকে থৈ খাব পাৰি। সো ফ্ৰেণ্ডছ, ৰেচিপিটো যদি ভাল লাগে তেতিয়াহ'লে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আজি আপুনি আমাৰ চেনেলটো প্ৰথম চালে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব যাতে আমাৰ আগন্তুক ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাই থাকিবলৈ সক্ষম হয়। জলফাইৰ আচাৰ বনাবলৈ এয়া মই 2 কেজি কেঁচা জলফাই লৈছো। জলফাইকেইটা অকণমান ডাঙৰ ধৰণৰ ল'ব, তেতিয়া কাটিবলৈ সুবিধা হয়। জলফাইকেইটা মই পানীৰে ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছো আৰু ঠাৰিখিনি ভালদৰে এৰুৱাই লৈছো। এটা দুটা জলফাইৰ ঠাৰিবিলাক থাকি গৈছে, এনেকৈ চাই ভালদৰে এৰুৱাই ল'লেই হ'ল। এতিয়া মই জলফাইকেইটা চাকু এখনৰ সহায়েৰে এনেকৈ কাটি ল'ম। মই এটা জলফাই 3 পিচ কৰি এনেকৈ কাটি লৈছো। আপোনালোকে নিজৰ সুবিধামতে যিমান ডাঙৰ বা সৰু কৰিম বুলি ভাবে ঠিক তেনেকৈ কাটি ল'লেই হ'ল। জলফাইকেইটা কাটি লোৱাৰ আগতে যদি পানী লাগি থাকে জলফাইকেইটাত তেনেহ'লে ৰ'দত ভালদৰে শুকুৱাই ল'ব, নহ'লে কিন্তু জলফাইৰ আচাৰত ভেঁকুৰ লাগিব পাৰে। এয়া মই আটাইকেইটা জলফাই একেধৰণেৰে 3 পিচ কৰি কাটি লৈছো। এতিয়া মই জলফাইৰ টুকুৰাখিনি আইনাৰ বটল এটাত ভৰাই এদিনৰ বাবে নিমখত দি থৈ দিম। এয়া মই ডাঙৰ আইনাৰ বটল এটা লৈছো। বটলটো মই পানীৰে ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছো। বটলটোত যাতে পানী অকণমানো নাথাকে সেইটো কথা লক্ষ্য ৰাখিব। এয়া মই জলফাইৰ টুকুৰাখিনি এতিয়া বটলটোত ভৰাই লৈছো। যিহেতু জলফাইৰ পৰিমাণ বেছি গতিকে মই একেলগতে আটাইখিনি জলফাই ভৰাই লোৱা নাই, অকণমান খালীকৈ ৰাখিছো, নহ'লে নিমখ ভালকৈ নালাগিব পাৰে। প্ৰথমতে মই ইয়াতে 6 চামুচ নিমখ দি লৈছো। এতিয়া বটলৰ ঢাকনিখন বন্ধ কৰি মই ভালদৰে লৰাই দিম যাতে নিমখখিনি জলফাইৰ টুকুৰাখিনিত লাগি ধৰে। এয়া দেখিছে নহয়, বটলৰ ঢাকনিখন বন্ধ কৰি লৰাই দিলে নিমখখিনি জলফাইত খুব ধুনীয়াকৈ লাগি ধৰে। পুনৰ মই বাকি থকা জলফাইৰ টুকুৰাখিনিও বটলটোত ভৰাই দিছো। যিহেতু জলফাইৰ পৰিমাণ অলপ বেছি গতিকে পুনৰ মই আৰু ইয়াতে 2 চামুচ নিমখ দি ল'ম। এতিয়া পুনৰ মই বটলৰ ঢাকনিখন বন্ধ কৰি আগৰ দৰে ভালদৰে লৰাই দিম যাতে নিমখখিনি জলফাইৰ টুকুৰাখিনিত ভালদৰে লাগি যায়। আৰু এনেকৈ বটলটো এদিনৰ বাবে থৈ দিম। বটলটো মাজে মাজে লৰাই থাকিব লাগিব যাতে নিমখখিনি আটাইখিনি জলফাইৰ টুকুৰাতে একে সমানে লাগে। এদিন পিছত এয়া মই বটলৰ জলফাইখিনি ডলা এখনত উলিয়াই ল'ম। মই ডাঙৰ ডলা এখন লৈছো আৰু তাতে এখন নিউজপেপাৰ পাৰি দিছো। এতিয়া মই ইয়াতে বটলৰ জলফাইখিনি উলিয়াই ল'ম। মই নিউজপেপাৰখন পাৰি দিছো কাৰণ যিহেতু জলফাইখিনি নিমখ দি থৈছিলো গতিকে অলপ পানী ওলাইছে। এনেকৈ নিউজপেপাৰখন পাৰি দিলে জলফাইৰ অতিৰিক্ত পানীখিনি নিউজপেপাৰখনে খুব ধুনীয়াকৈ শুহি লয়। ইয়াত দেখিছে নহয়, নিমখৰ পানীখিনি বটলত ৰৈ গৈছে। এতিয়া মই চামুচ এখনেৰে জলফাইখিনি এনেকৈ অলপ মুকলি কৰি দিম। এতিয়া মই জলফাইখিনিত হালধি গুড়ি সানি ল'ম। যিহেতু জলফাইৰ পৰিমাণ মই অকণমান বেছিকৈ লৈছো গতিকে ইয়াতে মই 4 চামুচ হালধি গুড়ি দি ল'ম আৰু চামুচেৰে জলফাইখিনি হালধিৰে সৈতে ভালদৰে সানি ল'ম। আপোনালোকে ইচ্ছা কৰিলে হাতেৰেও ভালদৰে সানি ল'ব পাৰে। জলফাইখিনিত হালধি গুড়িখিনি ভালদৰে সানি লোৱাৰ পিছত জলফাইখিনি ডলাখনতে ভালদৰে মুকলি কৰি 2 দিন বা 3 দিন ৰ'দত শুকুৱাই ল'ব লাগিব যাতে জলফাইত লাগি থকা অতিৰিক্ত পানীখিনি ৰ'দত ভালদৰে শুকাই যায়। যদি টান ৰ'দ হয় তেতিয়াহ'লে 2 দিন ৰ'দত দিলেই হৈ যাব। এয়া দেখিছে নহয়, এনেকৈ মুকলি কৰি ৰ'দত শুকুৱাই ল'লে হ'ল। 2 দিন ৰ'দ লগোৱাৰ পিছত এয়া দেখিছে নহয়, জলফাইৰ পানীখিনি খুব ধুনীয়াকৈ শুকাই গৈছে। মই লগতে কেইটামান জলকীয়াও শুকাই লৈছো। জলকীয়াকেইটা মই পানীৰে ভালদৰে ধুই ৰ'দত শুকুৱাৰ পিছত মই ঠাৰিখিনি এৰুৱাই লৈছো। এতিয়া মই গেছটো অন কৰি এয়াৰ ফ্ৰাই পেন এখন বহাই দিছো আৰু ইয়াতে আচাৰত মই যিখিনি গোটা মছলা ব্যৱহাৰ কৰিম সেইখিনি অকণমান ভাজি ল'ম। প্ৰথমতে মই এয়া 3 চামুচ গোটা ধনিয়া গুটি দিছো। লগতে এয়া 3 চামুচ মিঠি গুটি দিছো। আৰু এয়া 1 চামুচ জনি গুটি দিছো। লগতে 3 চামুচ এয়া চফ গুটি দিম। আৰু এয়া গোটা জিৰা মই 2 চামুচ দিছো। এতিয়া হেতাৰে আটাইখিনি মছলা ভালদৰে এনেদৰে লৰাই 5 মিনিটমান সময় মছলাখিনি অকণমান মচমচীয়া হোৱালৈকে ভাজি ল'ম।
যিহেতু আচাৰৰ পৰিমাণ অলপ বেছি গতিকে মছলা অলপ কম হ'ব যেন লাগিছে পুনৰ মই এচামুচ চফ গুটি দি হেতাৰে ভালদৰে লৰাই দিছোঁ অলপ পিছত মছলাখিনি হৈছেনে নাই মই এয়া হাতেৰে ভাঙি চাম হাতেৰে ভাঙিলে যদি মছলাখিনি ভঙা যায় তেতিয়াহ'লে গম পাব যে মছলাখিনি ভজা হৈ গৈছে এয়া মছলাখিনি ভজা হৈ গ'ল পুনৰ একেখন ফ্ৰাই পেনতে এতিয়া মই তেলখিনি গৰম কৰি ল'ম মই সৰিয়হৰ তেল ব্যৱহাৰ কৰিছোঁ আৰু প্ৰথমতে মই আধা লিটাৰ তেল ভালদৰে গৰম কৰি ল'ম এয়া তেলখিনি ভালদৰে গৰম হৈছে গতিকে মই এতিয়া গেছটো বন্ধ কৰি তেলখিনি অলপ ঠাণ্ডা হ'বলৈ থৈ দিম এতিয়া মই ভাজি লোৱা গোটা মছলাখিনি মিক্সিৰ জাৰ এটাত ভৰাই লৈছোঁ আৰু মছলাখিনি মই অলপ গ্ৰাইণ্ড কৰি ল'ম এয়া মছলাখিনি মই গ্ৰাইণ্ড কৰি ল'লোঁ মছলাখিনি কিন্তু মই খুব মিহিকৈ গ্ৰাইণ্ড কৰা নাই অলপ আধা দুখৰীয়া ধৰণে গ্ৰাইণ্ড কৰি লৈছোঁ লগতে মই আচাৰত দিবলৈ এয়া 3 চামুচ বগা সৰিয়হ ভিনেগাৰত তিয়াই থৈ দিছিলোঁ এতিয়া মই এইখিনিও মিক্সিৰ জাৰ এটাত ভৰাই অলপ গ্ৰাইণ্ড কৰি ল'ম এয়া মই সৰিয়হখিনি গ্ৰাইণ্ড কৰি ল'লোঁ মই সৰিয়হখিনি অলপ আধা দুখৰীয়া ধৰণে গ্ৰাইণ্ড কৰি লৈছোঁ এতিয়া মই জলকীয়া কেইটা কেঁচি এখনেৰে এনেকৈ সৰু সৰুকৈ টুকুৰা কৰি কাটি ল'ম এয়া জলকীয়া কেইটা এনেদৰে কাটি ল'লে হ'ল এটা দুটা জলকীয়া মোৰ কাটিবলৈ ৰৈ গৈছে সেইকেইটাও কাটি ল'ম মই এতিয়া মই জলফাইখিনি আৰু কাটি লোৱা জলকীয়াখিনি এটা ডাঙৰ চৰিয়াত ভৰাই লৈছোঁ আৰু ইয়াতে মই এয়া 1.5 চামুচ হালধি গুড়ি দি দিছোঁ লগতে এয়া 2 চামুচ নিমখো দি দিছোঁ আৰু এয়া এপেকেট ৰেড চিলি পাউডাৰ দিছোঁ এতিয়া আটাইখিনি উপকৰণ মই চামুচেৰে ভালদৰে মিহলাই ল'ম এয়া মই আটাইখিনি উপকৰণ জলফাইৰ সৈতে ভালদৰে মিহলাই ল'লোঁ এতিয়া মই গুড়ি কৰি লোৱা গোটা মছলাখিনি ইয়াতে অলপ অলপকৈ দি ভালদৰে মিহলাই ল'ম এয়া মই আটাইখিনি মছলা জলফাইখিনিৰ সৈতে ভালদৰে মিহলাই লৈছোঁ আৰু পুনৰ মই ইয়াতে এচামুচ নিমখ দি দিছোঁ নিমখ মই টোটেল 3 চামুচ ব্যৱহাৰ কৰিছোঁ আগতে 2 চামুচ দিছিলোঁ এতিয়া এচামুচ দিছোঁ যিহেতু জলফাইৰ পৰিমাণ অলপ বেছি গতিকে মই জলফাইখিনি দুভাগ কৰি লৈছোঁ এয়া মই কাঁহী এখন আনি অলপমান জলফাই ইয়াতে লৈ লৈছোঁ তেতিয়া তেলখিনি মিহলাবলৈ সুবিধা হ'ব এতিয়া মই এয়া গৰম কৰি ঠাণ্ডা কৰি লোৱা তেলখিনি লৈছোঁ আৰু ইয়াতে সৰিয়হৰ পেষ্টখিনি দি দিছোঁ চামুচেৰে মই সৰিয়হৰ পেষ্টখিনি তেলৰ সৈতে ভালদৰে মিহলাই ল'ম এয়া মই সৰিয়হৰ পেষ্টখিনি তেলখিনিৰ সৈতে ভালদৰে মিহলাই ল'লোঁ এতিয়া এই সৰিয়হৰ পেষ্ট মিহলোৱা তেলখিনি জলফাইখিনিত অলপ অলপকৈ দি ভালদৰে জলফাইৰ সৈতে সানি ল'ম একেবাৰতে আটাইখিনি তেল দি দিব নালাগে এনেকৈ অলপ অলপকৈ তেলখিনি দি চামুচেৰে ভালদৰে সানি ল'লেই হ'ল এতিয়া মই একে পদ্ধতিৰে এই কাঁহীত থৈ দিয়া জলফাইখিনিতো সৰিয়হৰ পেষ্ট মিহলোৱা তেলখিনি এনেকৈ অলপ অলপকৈ দি চামুচেৰে জলফাইৰ সৈতে তেলখিনি ভালদৰে সানি ল'ম এয়া কাঁহীৰ জলফাইখিনিও মই তেলৰ সৈতে ভালদৰে মিহলাই ল'লোঁ এতিয়া এই কাঁহীৰ জলফাইখিনি মই চৰিয়াত থকা জলফাইৰ সৈতে একেলগে বাকি দিলোঁ আৰু ইয়াতে বাকি ৰোৱা তেলখিনিও দি দিছোঁ আৰু পুনৰ চামুচেৰে মই আটাইখিনি জলফাই এবাৰ আকৌ ভালদৰে মিহলাই ল'ম জলফাইখিনি ভালদৰে মিহলাই লৈ এনেকৈ এই চৰিয়াটোতে মই 2 দিন জলফাইখিনি ৰ'দ লগাম জলফাইৰ আচাৰখিনি 2 দিন ৰ'দ লগোৱাৰ পিছত এয়া দেখিছে নহয় জলফাইয়ে তেলখিনি কিছু পৰিমাণে শুহি লৈছে মানে ইয়াতে আৰু অলপ তেল দিব লাগিব কিন্তু তেল দিয়াৰ আগতে ইয়াতে মই এয়া 2 চামুচ কাশ্মীৰী মিৰ্চ পাউডাৰ দি দিম কাশ্মীৰী মিৰ্চ পাউডাৰটো সম্পূৰ্ণ অপচনেল আপোনালোকে কাশ্মীৰী মিৰ্চ পাউডাৰ নিদিয়াকৈও আচাৰ বনাব পাৰে কিন্তু কাশ্মীৰী মিৰ্চ অলপ দি দিলে আচাৰ ৰংটো দেখিবলৈ ভাল লগা হয় এয়া মই চামুচেৰে কাশ্মীৰী মিৰ্চখিনি জলফাই আচাৰৰ সৈতে ভালদৰে মিহলাই লৈছোঁ এয়া দেখিছে নহয় আচাৰৰ ৰংটো দেখিবলৈ খুব ধুনীয়া হৈছে নহয় জানো এতিয়া আচাৰখিনি বটলত ভৰাই থ'ব লাগিব এয়া মই এটা ডাঙৰ আইনাৰ বটল গৰম পানীৰে ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছোঁ আৰু ইয়াতে এপোৱা তেল গৰম কৰি ঠাণ্ডা কৰি ভৰাই লৈছোঁ এতিয়া এই তেলখিনি জলফাইৰ আচাৰত অলপ অলপকৈ দি ভালদৰে মিহলাই ল'ব লাগিব মই জলফাইৰ আচাৰখিনিত কি মছলা কিমান পৰিমাণত ব্যৱহাৰ কৰিছোঁ ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ আপোনালোকে চাই ল'ব পাৰিব পুনৰ আৰু অলপ তেল দিছোঁ আটাইখিনি তেল মই একেবাৰতে দি দিয়া নাই এতিয়া চামুচেৰে আকৌ মিহলাই লৈছোঁ
এয়া এইখিনি তেল ৰৈ গৈছে এইখিনি মই বেলেগ এটা বাচনত বাকি থৈ দিম আৰু এতিয়া মই ইয়াতে আচাৰখিনি চামুচেৰে অলপ অলপকৈ ভৰাই ল'ম এয়া জলফাইৰ আচাৰখিনি বটলটোত ভৰোৱা হৈ গ'ল বাকি ৰোৱা তেলখিনি মই চৰিয়াটোতে বাকি দিছোঁ যিহেতু চৰিয়াটোত অলপ মছলা লাগি আছে গতিকে তেলৰ সৈতে ভালদৰে মিহলাই লৈ এতিয়া মই তেলখিনি বটলটোত ঢালি দিছোঁ আচাৰখিনি যাতে তেলত ডুব যাই থাকে সেইটো কথা লক্ষ্য ৰাখিব আচাৰখিনি যদি তেলত ডুব যাই থাকে তেতিয়াহলে আচাৰখিনি কেতিয়াও ভেকুৰে নধৰে আচাৰখিনি এনেকৈ বটলত ভৰোৱাৰ পিছত মাজে মাজে ৰ'দত দিবলৈ নাপাহৰিব যেতিয়া আচাৰখিনি ৰ'দত দিব তেতিয়া মাজে মাজে বটলৰ ঢাকনিখন খুলিও ৰ'দত দিব তেতিয়া আচাৰখিনি বহু দিনলৈ ভালে থাকিব ৰ'দৰ পৰা আনি ঢাকনিখন বন্ধ কৰি থৈ দিলেই হ'ল সো ফ্ৰেন্ডছ এয়া জলফাই জ্বলা আচাৰ ৰেডি হৈ গ'ল আপোনালোকে এনেদৰে বনাই খাই চাবচোন আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আমাৰ আগন্তুক ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব থেংক ইউ সো মাচ ফৰ ৱাচিং দ্য ভিডিঅ' টেক কেয়াৰ